Hello guys, good afternoon and welcome back to MB Vlog. আজি আমি গৈ আছো ডিমুলে গৈ আছো। সো আজি আমি ডিমুত সৰি মাইবল যাও আৰু বাস স্টার্ট হল। আমি এতিয়া যাবলৈ লৈছো এজক খালি হৈ আছে মানে আৰু সিমল কৰি কোৱা আধা মানুহ মানে কি আৰু ল'ৰা ছোৱালীবিলাক মানে আগতে ৰৈ আছে। তো আমি এতিয়া মানে ইয়াৰ পৰা ষ্টাৰ্টিঙত মানে আমাৰ এইফালে ঘৰ আমি ইয়াৰ পৰা উঠি যাওঁ। তো মানে আধা ৰাস্তাৰ পৰা উঠাই লৈ যাম। সব আজি আমাৰ প্ৰগ্ৰেম আছে শিৱসাগৰত আৰু আমি গৈ আছো আমাৰ বিখ্যাত ব্লগাৰ মহেশ দাৰ লগত। নিজকে ভাল লাগিছে এমবি ব্লগত আহিবলৈ পাই। বিশেষ কি কম আৰু মানে আছে আৰু ল'ৰাখিনি আছে আগত উঠিব আছে। তো এতিয়া আমি মানে কি গৈ আছো আৰু দেই অলপ এনজয় কৰি মেলি গৈ আছো। Kiman kasta pasu. मैं तो कुछ और ही समझ रहा था। Hey guys, अभी वीडियो आप लोग केना लगे যদি ভাই প্লিজ লাইক কমেন্ট শেয়ার জৰুৰ কৰিব দেই। আমি পুৰা বিহু কৰি আহিলো এতিয়া ঘৰলৈ যাওঁ। ঘৰলৈ যাওঁতে পুৰা মানে দৃশ্যটো চাই কেনেকুৱা হৈছে। খুব এনজয় কৰিছে পুৰা ফুল এনজয়। ये भगवान क्या जुलुम है। अभी मजा आएगा ना भिड़ो। আমি বিধায়কৰ ঘৰত শিৱসাগৰ বিধায়কৰ ঘৰত আমি মানে ফটো হুঁচৰি গালো। চাওক সবাই ফটো মাৰি আছে। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব দেই। এতিয়া আমি শিৱসাগৰত আছোঁ। শিৱসাগৰ পৰা এতিয়া আমি আকৌ